এই মুহূৰ্তত লৈ আহিছো টপ আসামৰ দৰ্শকসকলৰ বাবে অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। এটা বিগ ব্ৰেকিং নিউজ। দৰ্শকসকল, ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰা হৈছে। 10-11 জুনত হ'ব প্ৰবল বৃষ্টিপাত সমগ্ৰ ৰাজ্যজুৰি। প্ৰবল বৃষ্টিপাতৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞানী কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী। 13 জুন পৰ্যন্ত অব্যাহত থাকিব নেৰানেপেৰা বৰষুণ। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ দুখন ৰাজ্যত জাৰি কৰা হৈছে এই সতৰ্কবাণী। মেঘালয় অৰুণাচলতো জাৰি কৰা হৈছে হাই এলাৰ্ট। দৰ্শকসকল, জানিব পৰা মতে 10-11 জুনত হ'ব প্ৰবল বৃষ্টিপাত। প্ৰবল বৃষ্টিপাতৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ ৰাজ্যজুৰি। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে দিল্লীৰ জামিয়া নগৰৰ বৈদ্যুতিক বাহন পাৰ্কিং ষ্টেচনত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই প্ৰচণ্ড অগ্নিকাণ্ডৰ ঘটনাত শতাধিক বাহন জ্বলি ভস্মীভূত হৈ পৰিছে। অগ্নি নিৰাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। কৰ্তৃপক্ষৰ ফালৰ পৰা এতিয়াও এই অগ্নিকাণ্ডটোৰ কাৰণ সম্পৰ্কে একো জনোৱা নাই যদিও শ্বৰ্ট চাৰ্কুলৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। আজিৰ আন এটা খবৰ হৈছে দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোভিড সংক্ৰমণে। দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ সংখ্যা। যোৱা 24 ঘণ্টাত 7,000 নতুন কোভিডৰ ঘটনা পোহৰলৈ আহিছে। বৰ্তমানেও 32,490 জন লোক আক্ৰান্ত হৈছে কোভিড সংক্ৰমণত। যোৱা 24 ঘণ্টাত কোভিডত মৃত্যু হৈছে 8 জনকৈ লোকৰ। দৰ্শকসকল, জানিব পৰা মতে যোৱা 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে 7,240 জনকৈ লোক। সোমবাৰে 4,518 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে বুধবাৰে আক্ৰান্ত হৈছে 5,233 জনকৈ লোক। ফেব্ৰুৱাৰী মাহতে দিয়া প্ৰতিবেদন সঁচা হোৱাৰ দিশে আগবাঢ়ি গৈছে। বিমান যাত্ৰাৰ বাবেও কঠোৰ নীতি নিয়ম বলবৎ কৰা হৈছে। মাস্ক নিপিন্ধিলে নমাই দিয়া হ'ব বিমানৰ পৰা। বিমানবন্দৰৰ CISF জোৱানক কঠোৰভাৱে এই নিয়ম বলবৎ কৰাৰ নিৰ্দেশ দিয়া হৈছে। মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, কেৰালা, তেলেংগানা, কৰ্ণাটক, দিল্লীলৈ কেন্দ্ৰৰ সতৰ্কবাণী। দৰ্শকসকল, আজিলৈ ইমানেই। চাই থাকিব টপ আসাম, লগতে ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।